গাইছ দুৰ্গা পূজা চাব ওলাই আহি আমি ক'ত আহি পালোঁ দুৰ্গা পূজা চাব আহি আমি আহি পালোঁ গাইছ কেদাৰনাথ ৰাম মন্দিৰত আহি পালোঁ মজা লাগে So hey guys, good morning and welcome back to a new vlog. So guys, বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ যাৰ কাৰণ হৈছে এটা কাম তো সেই কামটোৰ পাছত বহুত দিনৰ পৰা লাগি আছিলোঁ সেই কামটো হোৱা নাছিল এনেকুৱা হয় ন কিবা এটা কাম থাকিলে মানে সেইটো কথা মাথাত আহি থাকে তো এনেকৈ মানে ভাল লগা নাছিল তো সেইকাৰণে ভ্লগটো বনোৱা নাছিলোঁ ৰিচেণ্টলি সেই কামটো হৈ গ'ল আৰু এতিয়া ভ্লগছ আহি থাকিব গাইছ তো আপোনালোকে টেনশ্যন নল'ব ভ্লগছ আহি থাকিব নিউ চ' যোৱাকালিতো বৰষুণ কৰি গ'ল বতৰটো আৰু ভিডিঅ' চিডিঅ' বনোৱা নহ'লে আজি অকণমান ওলাইছে সূৰ্য দেৱতাত 7:37 তো এতিয়া টাইম হৈছে বহুত বাইকখন অলপমান চাফা কৰি লৈছোঁ কি লাগি আছে এইবোৰ একদম লেতেৰা হৈ গৈছে মানে পানীত চলা না বাইক চাইকখন লেতেৰা হৈ যায় তো ইয়াতে বাইকখন চাফা চুফা কৰি নামাই থৈ দিলোঁ একেবাৰে তলত আৰু এতিয়া টাইম হৈ গ'ল 10:19 হৈ গ'ল আৰু প্লেনিঙৰ এটা ছাডেন চেঞ্জ হ'ল গাইজ এতিয়া মানে আমি অভয়পুৰীত নহয় তাৰ আগতে বঙাইগাঁৱত যাম আৰু বিজনেছ সোমাম পূজাটো ভালকৈ চোৱা নহ'ল যোৱাকালি বৰষুণ দি আছিল ক'তো ঘূৰা ফুৰা নহ'ল তো আজি লাষ্ট হয় হিচাপত আজি মানে গোটেইখন জেগা ভাল কৰি ঘূৰিম বুলি ভাবিছোঁ তো মই ওলাইছোঁ অলমষ্ট ইয়াৰ ওপৰত যাচ্ছে এটা চাৰ্ট ওলামিম আৰু গুচি যাম তো গাইজ বলক এতিয়া কিবা এটা খাই কেনে ওলাই যাওঁ আমি পূজা চাবলৈ Ơi ơi ơi, क्या कर रहे हो? তো গাইছ तू से मना जाए যাই সমাধি ক'ত গৈছিলি ভাই ডাইলেক সৰবলা ডাইলেক তো ইয়াতে তেলৰ অৱস্থা হ'ব পাৰে মাত্ৰ দুডাল সৰু খুঁটি লাগি আছিল শেষৰ মানে আৰু ইফালে দুটা তেল ডিপু এৰি আহিলোঁ ক'তো তেল নাই বোলে এইবাৰ গেৰকাবাৰীৰ তেল ডিপু আছে গেৰকাবাৰীৰ ভিতৰত তাতে যাই আছোঁ আমি তো থেংক গড গাইছ পাই গ'লোঁ এতিয়া তেল আমি আৰামছে যাই থাকিব পাৰিম এতিয়া তো গাইছ দুৰ্গা পূজা চাব ওলাই আহি আমি ক'ত আহি পালোঁ চাওক দুৰ্গা পূজা চাব আহি আমি আহি পালোঁ গাইছ কেদাৰনাথ এয়া চাওক কেদাৰনাথ কি বঢ়িয়া বনাইছে চাওকচোন গাইছ এইটো তুমি क्या हुआ मुझको वो फोटो दो अभी देखो तो अभी পইচা লাগব এখন 10 টাকা স্টেটাস মারবা লাগে এতিয়া আৰু নেক্সট মণ্ডপত যাই আছোঁ আমি কি মাৰবি স্টেটাস মারবা লাগে অঁ 40 ৰ দি আছোঁ গাইছ এতিয়া আমি হেলমেট টকা ৰাম মন্দিৰত আহি পালোঁ আৰু মোৰ পিছফালে দৃশ্য চাওঁ আপোনালোকে ইয়ে দেখো কি বঢ়িয়া কৰি বনাই দিছে চাওক না ৰাম মন্দিৰটো কিবা ভিতৰত যাওঁ ইয়াৰে আৰু ভিতৰত যাই আপোনালোকক দৃশ্য দেখুৱাই কথা দি আছো এতিয়া আমি আমাৰ নেক্সট লোকেশ্যনত যাই আছোঁ ইফালে বাইকখন লোকেশ্যনটো আপোনালোকক দেখুৱাইছোঁ একদম আৰু ইয়াতে এইটো সুন্দৰ দিল্লীৰ অক্ষৰধাম টেম্পলৰ আৰ্হিত বনোৱা হৈছে চাওক না গাইছ দুৰ্গা মাক কি বঢ়িয়া কৰি সজাই ৰখা হৈছে এয়া হ'ল অক্ষৰধাম টেম্পলৰ ভিতৰৰ দৃশ্য তো গাইছ ইফালে পূজাৰ প্ৰসাদ চলি আছে ইফালে লাইন কৰিব গৈছে
তো গাইজ এতিয়া বাজিল 2:52 আৰু আমি জাষ্ট অলপ আগতে ঘৰ আহি পালোঁ আৰু সন্ধিয়া কিবা এটা প্লেনিং থাকিলে আপোনালোকে ভিডিঅ'ত গম পাই যাব বিজিন যাব পাৰোঁ সন্ধিয়া তো যদি যাওঁ তেতিয়াহ'লে আপোনালোকে ইটো ভিডিঅ'তে দেখা পাই যাব ঘৰত আহি এইটো পাৰ্চেল এটা আহি আছে ঘৰত মোবাইলটোৰ কাৰণে এখন কভাৰ অৰ্ডাৰ দিছিলোঁ মানে আগৰখন ভাঙি চিঙি কিবা হৈ গৈছে তো মোবাইলটোৰ প্ৰটেকশ্যনৰ কাৰণে এইটো কভাৰ আহি গৈছে নিউ তো গাইজ এতিয়া ৰাতিৰ প্ৰায় 8টা বাজি গ'ল আৰু এতিয়া যাইছোঁ আমি বিজনীত পূজা চাবলৈ দুৰ্গা পূজা তো তাতে কি কি আছে লক্ষী মেলা চক্ষী মেলা চব দেখাই দিম আৰু এইফালে আহি গ'ল আমাৰ বান্দৰ তো গাইজ ভিৰ চাওক আৰু এয়া বিজনী বিদ্যাপীঠ হাই ছেকেণ্ডাৰীৰ সন্মুখত ফিল্ডত বনোৱা সুন্দৰ পেণ্ডেল নামটো নাজানো মই ইয়াৰ একচুৱেলি কি হয় তো এইটো চাবলৈ কি ধুনীয়া লাগিছে हेलो गाइस तो हम जा रहे हैं दुबई पैदल हेलो बंधुসকল আমি দুবাই যাই আছো খোজকাঢ়ি হিন্দী ওলাইছে যে মুখৰ পৰা বন্ধুসকল এতিয়া যাইছো আমি খোজকাঢ়ি ডুবাই মানুহ কিমান প্লেনৰ টিকেট কাটে 9,000-10,000 টকা খৰচ কৰি প্লেনৰ টিকেট যায় কিন্তু আমি যাইছো বুলি ডুবাইত চাবলৈ আপোনালোকে ইয়াতে এইটো বুৰ্জ খালিফা আছে আগত আৰু আমি জাষ্ট আহি পালোঁ ডুবাইত এয়া চাওক গাইজ বুৰ্জ খালিফা ডিস্কো লাইটিং একদম পাউৰি আমি এন্টাৰ কৰিলোঁ বুৰ্জ খালিফাৰ ভিতৰত এইফালে আছে একদম দামী দামী আঙুলতা গছ আৰু এইফালে আছে দুৰ্গা মা তো এতিয়া বাজি গ'ল ৰাতিৰ 23:28 মানে 11:28 হৈ গ'ল আৰু আমি আহি পালোঁ ইয়াৰ ডাঙৰ নামঘৰৰ সন্মুখত ইফালে চব বঢ়িয়া কৰি সজাই দিছে আৰু ইফালে অহাকালি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ তো ইয়াতে কালি ধামাকা হ'ব নাম কীৰ্তন তো গাইজ ভ্লগটো ইয়াতে এণ্ড কৰিব বিচাৰিছোঁ ঘৰত যাই মানে ডাইৰেক্ট হৈ দিম ইমান ভাগৰ লাগি গৈছে তো যদি ভিডিঅ' পালে ভিডিঅ'টো লাইক কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ আৰু আকলে এটা ধামাকা লগ পাইছোঁ তেতিয়ালৈকে ভাল থাকে একদম চ' গাইজ ইন দ্য নেক্সট ব্লগ বাই বাই